লোচন জগত পালকুধতা দুষ্ট দানৱ কাৰক। প্রবেশ রাগ সিন্ধুরা তাল এক তাল। দেখি দেহু বেখ रूप डाकी बोला राम राम रे कतो रूप डाकी बोला বনবাসী রাঘবর সারথী লক্ষ্মণ দাদা পূর্ণ করি অভিলাষ মাতৃ কৈকেৰী
পিতৃ সত্য ৰক্ষাৰ নিমিত্তে ত্যাগ কৰি ৰাজ সুখ ৰাজ সিংহাসন খেলা ৰঙে গ্ৰহণ কৰিছোঁ বনবাসী তাপস জীৱন। দাদা লগত সাৰথি কৰি জনক দুহিতা আৰু সুৰৰ লক্ষ্মণ দাদা পঞ্চৱতী বনৰ মাজত আনন্দেৰে অতদিনে জাপিলো জীৱন। কিন্তু কিন্তু নিয়তিৰ অপূৰ্ণ পৰিহাসত অকালতে হেৰুৱালো বুকুৰ মানিক সীতা। দাদা লক্ষ্মণ দাদা ক'ত গ'ল মোৰ প্ৰাণৰ সীতা? দাদা জটায়ুৰ মুখে শুনি জানকীৰ হৰণৰ বাতৰি আশাৰ ৰেঙনি এটি আহে মনলৈ। দাদা লক্ষ্মণ কি জানিবা দেখা পাওঁ, কি জানিবা লগ পাওঁ দেৱী জানকীক। লক্ষ্মণ দাদা হতাশাক নিদিবা প্ৰশ্ৰয়। চোৱা লক্ষ্মণ দাদা মহাকাশত উদিত ভাস্কৰ, কিন্তু চতুৰ্দিশে ঘোৰ অন্ধকাৰ। গভীৰ অৰণ্যৰ নাই পাৰাপাৰ। দাদা বনচৰ হিংস্ৰ জন্তুগণে চতুৰ্দিশে কৰিছে আক্ৰমণ। দাদা তাৰোপৰি পথদ্বাৰ ৰুদ্ধ কৰে ৰাক্ষসীয়ে। দাদা বিপদৰ এনে সন্ধিক্ষণত হোৱা যদি লক্ষ্মণ বিচলিত, কোৱা লক্ষ্মণ দাদা কেনেদৰে থাকিব শ্ৰীৰাম? দাদা আয়ুমুখী ৰাক্ষসীক কৰোঁতে নিধন পৰিছিল মনত মোৰ দেৱী জানকীলৈ। দাদা কাৰোবাৰ পত্নীহাৰা অভাগী স্বামীয়ে লগত অনুজ লৈ বনে কৰিছে বিহাৰ। তেনেদৰে দাদা লক্ষ্মণ কাৰোবাৰ ৰক্ষ কন্যাক নাক কাণ কাটি কৰিলো লাঞ্ছনা। লক্ষ্মণ তেনেদৰে দাদা দেৱীৰূপী জানকীক মোৰ কৰো বুলি দাবনে লক্ষ্মণ লাঞ্ছনাৰ হতাঘাত ভাগি পৰো মই। লক্ষ্মণ দাদা ৰাম মই ধনু ভংগ কৰি লভিলো সীতাক, আৰু সেই সীতাৰ বাবে পৰশুৰামৰ স্বৰ্গ পথ মই কৰিলো ৰুদ্ধ। ৰাৱণ অনাৰ্যনে আৰ্যসী, দেৱতা গন্ধৰ্ব কিম্বা মানৱ ৰাক্ষস নহয় লক্ষ্মণ। দেৱতা স্বৰ্গ মৰ্ত্য জনাৰণ্য কিম্বা বিশাল অৰণ্য, ভূলোক স্বৰ্গলোক পশু পক্ষী সকলোকে ছাই কৰি দিওঁ। সেই অগ্নিতেই শেষ হওক নাম সেই দুৰান্ত ৰাৱণৰ, শেষ হওক জনক দুহিতা, ভস্ম হওক শ্ৰীৰাম লক্ষ্মণ। দাদা খঙত অস্থিৰ হৈ নজনাবা
শ্যামল ধৰণী নকৰিবা দাদা নকৰিবা ধ্বংস ত্ৰিজগতৰ লক্ষ্মণ দাদা সীতা যদি হৈছে লাঞ্চিতা নহয় দাদা সেয়া মাথো ভাবিছা মনত ৰাৱণ সাধ্য নাই তোৰ সাধ্য নাই জগতৰ জীৱ সমস্তৰ পাপ ভাৱে জানকীক চাব চক্ষুলৈ লক্ষ্মণ আৰু যদি দাদা লক্ষ্মণ আৰু যদি চাই সীতাৰ সতীত্বত সাপে ভস্ম হ'ব সেই মুহূৰ্ততে দাদা লক্ষ্মণ চোৱা দাদা যতনে কৰিছে ইংগিত এই বন কৰো অতিক্ৰম ব'লা দাদা এই পশু পক্ষী হ'ব আমাৰ পথৰ সন্ধান ব'লা লক্ষ্মণ হৰি হে ময়ূৰাজ আমাকে গভীর বন অতিক্রম করাত দিয়ক সহায় দাদা লক্ষ্মণ। ময়ূৰাজে দিছে পথ দেখুৱাই ব'লা দাদা আগবাঢ়ো আমি ব'লা লক্ষ্মণ কৃষ্ণ হৰি ধীরে ধীরে চলি আহে দেখি আরে ধীরে ধীরে চলি আহে দেখি কন্যা
দর্শনে চিন্তাম দিতমন রাম হরি রাম হরি অভা হরে রাম হরি রাম হরি ওভা হরগণ কৃষ্ণ হরি হরে প্রবেশিলা অভাবে পম্পা সুন্দরী হরে লয়ে চলিয়া হে মাত জিয়রি হরে লয়লাখে চলিয়া হে মাদঙ্গ জিয়রি হরে হেন জানি নরলোকে রিয়ান কাম হরে পাত কসা রূপরাকি বুলা রাম রাম হরে কথা রূপরাগি গুণা রাম রাম
কৃষ্ণ হৰি আরে প্রবে হয় হভা নাচে মায়া কন্ত বিজয় আরে মায়া বীর আরে দুবীর ভাতি তুহি কে দুর্জয় আরে কথা মধ্যে মায়া কন্ত প্রভাবে কিলাই আরে বাবা প্রবেশিনা ওরে রাম হরি ভোলা নিরন্তর প্রলয় প্রলয় মহা প্রলয় চতুর্দিকে মহা শক্তি মহা প্রলয় ঘোষণা করা নম্বরে ময়াবন্ত জগৎ বিবেক বলে 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 ওর পূর্বর পেয়কে হরণ করেনি ওকে শান্তিরে তৈ কৰিছ জীবন যাপন কিন্তু বলে এতিয়াও জীবন্ত ময় বন্ত অখৰ অক্ষত খৰিৰ লৈ ময় বহিছে পূৰ্বৰ পেয়কে উদ্ধাৰৰ হেতু অবশ্যই এই পথে গলে কিষ্কিন্ধ পাম ইমান ইমান সুন্দৰ এই দেশ কোনে কোনে বাৰু এই দেশক কৰিছে স্বজন মই কৰিছো শাসন পিছে কোন তুমি নম্বর ময়াবন্ত গম্ভীর অগ্র পম্পাত প্ৰদেশৰ কাৰণ বাকী এই পথেদি গলে কিষ্কিন্ধ পাম ভাবিছিলো ইমান সুন্দৰ তুমি আৰু তোমাতকৈ অতি সুন্দৰ এই দে সহায়ব কোনোদিনে কোনো কালে নজম তৰি যেন এই দেশৰ পৰা কিয় যাব লাগে কিষ্কিন্থাৰ নগৰে যদিহে নোকোৱা তুমি কিষ্কিন্থা গমনৰ উদ্দেশ্য তোমাৰ আঙুলিৰ এক ইচ্ছাতে হৈ যাবা তুমি ভস্মীভূত শুনা নাই জীৱ জন্তুৰ ইমান কোলাহল তোমাৰ নিচিনা হৰ যৌৱনক কেনেকৈ কওঁ বাৰু মোৰ কৰুণ কাহিনী প্ৰণয় কাহিনী কোনে হৰি নিলে প্ৰেয়সীক তোমাৰ বালি কিম্বা সুগ্ৰীৱ নাইবা হনুমন্ত বলে কি কৰাজ নন্দনে মহা
প্ৰতিমাক বালি আহত কিংবা বালি নিধন এয়া কিন্তু নহয় সহজ যাৰ ওচৰত পৰাজিত স্বয়ং লংকেশ্বৰ পৰাজিত আৰু কতজন ঐ কিন্তু লংকেশ্বৰ নহয় পম্পা ভুৱন বিজয়ী মই মায়াবহৰ য'তেই পাওঁ সেই অৰাতি বালিক তাতেই হ'ব যুদ্ধ মোৰ আৰু তাৰেই মৃতদেহ লৈ যাম মই তাৰাৰ সমীপে হা তেতিয়া বুজিব এই মায়াবন্ত অসুৰৰ শক্তি কিমান বলে 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 আই পিতা কোন আহিছিল আই পুৰুষৰ চিৎকাৰ শুনি আহিছিলোঁ মই পিতা কোনোবা অসুৰ আহিছিল পিতা পম্পা নাম তাৰ মায়াবন্ত নেকি কিয় আহিছিল সি কোন জানহি দুন্দুভীৰ অগ্ৰজী মহা অত্যাচাৰী কিবা প্ৰয়োজন তাৰ পম্পাৰ লগত পিতা প্ৰয়োজন নাই কোনো পম্পাৰ লগত প্ৰয়োজন হেনো বালিৰ লগত বালিক পঠি তাৰাক খৰি এই স্থানতে জিৰাবহি তেওঁলোক বালিক বধি বালিৰ ভাৰ্যা কৰিব হৰণ অ পিতা শ্ৰীগালৰ মুখে শুনো সিংহৰ আৰাও মই কওঁ শুনাই পিতা বালিয়েহে বধিব সেই মায়াব অসুৰক তুমি কেনেকৈ জানা পিতা আই পিতা এদিন যুদ্ধ আশা কৰি দুন্দুভি আহিছিল বালিৰ ৰাজ্যত হা যুদ্ধ হ'ল যুদ্ধ হ'ল মহাযুদ্ধ মহাযুদ্ধ যুদ্ধত দুন্দুভি মৰিল হা খঙত উন্মত্ত বালিয়ে দুন্দুভিৰ মৃতদেহ দলিয়াই দিলে তাৰ পাছত কি হ'ল পিতা তাৰ পাছত মই বংশী দানৱ দুন্দুভিৰ মৃতদেহ চক্ৰাকাৰে ঘূৰি আকাশত পৰিলেহি মোৰ আশ্ৰমত অকল পৰাই নহয় পিতা দুন্দুভিৰ মুখৰ তেজেৰে তপস্যাত মোৰ জন্মালে ব্যাঘাত ৰক্তময় কৰিলে মোৰ সমস্ত শৰীৰ পিতা সেয়া বালিৰে কাম বুলি জানি বালিক মই দিছিলোঁ অভিশাপ তেন্তে কোন পিতা বালি সন্থা আই পিতা তোৰ প্ৰদেশেদি গৈ মোৰ প্ৰদেশেদি গৈ আশ্ৰিতৰ সহযোগ হেতু কি পিতা কোনোবা মানুহ যদি আহিব এদিন হা তেতিয়াহে বালিবধ হ'ব সম্ভৱ পিতা আই তেতিয়াহে বালিবধ হ'ব সম্ভৱ তেন্তে মই পিতা চিৰদিন কলংকিত হৈ থাকিব লাগিব পম্পা এই বসুধাৰ মুখে পিতা পম্পা নাই যদি প্ৰয়োজন মোৰ পিতৃ মাতৃ হৈ দুয়োজনে কিয় জন্ম দিলা পিতা কিয় জন্ম দিলা পম্পা এতিয়াও পাবলৈ বহু বাকী তোৰ এতিয়াও দিব লগা আছে তোৰ জীৱন পূৰ্ণতা নহ'লে যে চিৰদিন অপূৰ্ণ হৈ থাকিব লাগিব
যৌৱনৰ আদি ৰস প্ৰকৃতিৰ মিল আনন্দে কিমান আনন্দ দিবনো তোক প্ৰাণত পিতা আই পিতা দুখ পালা পিতা পম্পা আজি বহুত দিন সঁচাকৈ? হ'ল আজি বহুত দিন হ'ল পিতা আশ্ৰমতে আছা তপস্যাকে ধৰি অহা নাই পিতা তুমি মোৰ কাষলৈ কিয় বাৰু এনেদৰে নিজ কন্যাক অৱহেলা কৰা তুমি পম্পা পিতা আশ্ৰমত তপস্যাৰ যোগে পিতা পৃথিৱীৰ বিশৃংখল কাৰ্যক্ৰমণিকা জানি থ'ব লাগে মোৰ দৰে তপস্বী ব্ৰাহ্মণে পিতা আই এবাৰ তপস্যাত নতুন সংবাদ পালা জানো পিতা পাইছোঁ কি পাইছা পিতা এইবাৰ ৰাম ৰূপী নৰনাৰায়ণে তোৰ প্ৰদেশত কৰিব প্ৰৱেশ ৰাম ইমান যে সুন্দৰ নাম তেওঁ চাগে পিতা ঘনশ্যাম অঁ আই তেওঁ নৱ ঘনশ্যাম আই পিতা লক্ষ্মণৰ হমে বিচাৰি ফুৰিছে সীতাক আৰু আই আৰু পিতা আমাৰ আশ্ৰিত কোনোবা মহাবলৱানে আনি দিব জনক নন্দিনীক অঁ আই এতিয়া ব'ল আই অপেক্ষা কৰিম আমি ৰামৰ আগমনৰ হেতু বলক পিতা ও হরি জয় কিষ্কিন্ধা ৰাজনৰ জয় জয় কিষ্কিন্ধা ৰাজনৰ জয় জয় কপিগণৰ জয় 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 আরে অভাত বেশ করে কিষ্কিন্ধার জন। আরে অভাত বেশ করে কিষ্কিন্ধার জন। আরে আরে অঙ্গে আহে তার ভাদ্র সুগ্রীব হুদন আরে অঙ্গে আহে তার ভাদ্র সুগ্রীব হুদন আরে মহাগর্বে জয় জয়ী তু করয় সখন আরে মহাগর্বে জয় জয়ী তু করয় সখন আরে পাপন ও গরাম বুলা রাম
জন্মলৈ দেৱ বীৰ্যে বান্দৰী গৰ্ভত বান্দৰ ৰূপে আমি লভিলো জনম ব্ৰহ্মই প্ৰতিষ্ঠা কৰাই কিষ্কিন্ধা ৰাজ্য সুখ আৰু শান্তিৰে মই কৰিছো ৰাজত্ব কোনোদিন কৰা নাই কাৰো অপকাৰ কাঢ়ি অনা নাই কাৰো অতুল ঐশ্বৰ্য এয়া মোৰ আৰ্জিত নিজৰ কিন্তু কিয় ভাই দুৰ্দান্ত অসুৰসকলে বাৰে বাৰে বিচাৰে মোৰেই পৰাজয় দাদা ভাই জ্যেষ্ঠ তুমি অগ্ৰীব কনিষ্ঠ এই আঠু পৰিচয় নহয় যথেষ্ট শক্তি মন্ত্ৰ আমি দিওঁ ব্ৰহ্মাৰ বৰণ তোমাৰ গলত শোভে ইন্দ্ৰদত্ত হে মণিহাৰ মোৰো গলত শোভে সূৰ্যদত্ত ব্ৰজীৰ্য মণিহাৰে দিছে পৰিচয় দেৱতাৰ অংশ লোভে কপিৰূপ ধাৰণ কৰি শত্ৰু কৰিছো বিজয় ক্ষমতাৰ লোভত পৰি শত্ৰুসকলে শক্তি প্ৰমাণৰ হেতু বাৰে বাৰে কৰি থাকে মোক ৰণলৈ আহ্বান বহুজন হৈছে বিধান বহুজনে প্ৰাণ লৈ কৰে পলায়ন ভাই সুগ্ৰীৱ দাদা এই লাভ হয় সিহঁতৰ লাভ হেকো নহে সিহঁতৰ লুপাই অকতি যেতিয়া কোনোজনে কৰে পলায়ন আৰু যিজনে নোৱাৰে পলাব প্ৰাণ লোৱা তুমি দাদা এতিয়া বসন্ত ঋতু প্ৰতি বসন্ত ঋতুতে কোনো এক সৌৰম্য স্থানত পাতিছিলোঁ আমি প্ৰাণস্পৰ্শী আনন্দৰ মেলা এইবাৰ নহ'বনে সেইজন হ'ব হ'ব আজিয়েই হ'ব আয়োজন পুত্ৰ অংগদ আৰু হনুমান কপিৰথ বসন্ত ঋতু পালনৰ হেতু কোনো এক সৌৰম্য স্থানত হ'ব লাগে প্ৰাণস্পৰ্শী আনন্দৰ মেলা সেয়ে তাৰ বাবে কপিৰাজ থাকক নিচি এবে মহাজন ফল সমাপন পুৰম্য স্থানত গৈ সকলোটি ৰৈ আছে কপিৰাজৰ চৰণ সেৱা দাদা হয় দৰবাৰ কোনে আজি কৰিব ৰক্ষণ বহুদিন হনুমানে ৰাত দুৱাৰ ৰক্ষা কৰি বহুতাক কৰিছে বিজয়। আজি মই দুৱাৰ ৰক্ষী হৈ কিষ্কিন্ধাত ৰাখিম সন্মান। তেনেহ'লে পুত্ৰ অংগদ পিতা দুৱাৰত থাকিবি তই দুৱাৰক্ষী হয় ভাল পিতা আৰু হনু কপিৰাজ তুমি দূৰত গোপনে থাকি অংগদক কৰিব সহায় ভাল কপিৰাজ তেনেহ'লে ভাই সুগ্ৰীৱ দাদা হনু আৰু অংগদ কপিৰাজ আজিলৈ সভাই মানতে ভংগ কৰা হ'ল দাদা বান্ধৱ
দুধর খা হলকে দিয়ার যা 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 বালক চোখ মোর নয় প্রয়োজন অত্যন্ত হুর ধন্যবের অগ্রস নম্বর ভয় অন্ত অগদের শত্রুময় মায়াবহ অশিশুময় উর্বর প্রতীক্ষত পুরনের হেতু পুনঃরময় বসন্ত পূর্ণিমা তিথি কপিগণে কৰিছে পালন তাত তুমি ব্যাঘাত নজন্য ঘূৰি যোৱা তুমি কালিলৈ লগ পাবা কপিৰাজনক তোর কথা মতেই মই ঘুরে যাম নাকি এদি অযদিহে তই কপিরাজক মোর উপস্থিতির বার্তা তেতিয়া মই নিজেই যাম অন্তেকপুরে আৰু তাৰ পৰাই মই হৰিম তারা অঙ্গত 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 ওই মাস্টার তাই করবি হরণ অঙ্গত খন্দক অপেক্ষা কর গঙ্গা মাই পিতা 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 নিত্যাত্মগ্ন দুরন্ত হিংসক জানালে কোনোবাই জ্ঞাত হত্যা কৰি পাল্লও তাক নির্মম ভাবেৰে শান্তিপ্ৰিয় আমি কপিগণ শান্তিপ্ৰিয় সখাকি খৰাজ আকৌ কৈছো বৰ মিনতিৰে তোমাক ঘূৰি যোৱা তুমি কলৈ পলাইছ কেৰো দৌৰি বাকি পালক যুদ্ধ দে আৰু মোৰ হত্যা নহয় প্ৰভু অহাৰ আগতেই মোৰ হাতৰে তোৰ জীৱন কৰিম পতন সুতন্দে Ditei das tau kit tau das tau tak dei das tau kit tau kit Ditei das tau kit tau das tau tak dei das tau kit tau kit Teni ta na di dei Teni ta na di dei Ditei das tau kit tau tak dei das tau kit tau kit Ditei das tau kit tau tak dei das tau kit tau kit Teni ta di dei Tenita na di dei Krishna Hari
আরার ভগিনী ও রে সঙ্গে সরে রূপা দেবী আরার ভগিনী ও রে লয় রাখে সারি আহে দেখিতে সুন্দরী ও রে ও মা যারা নারে ডাকি বোলা রাম হরি ও রে ও মা যারা নারে ডাকি বোলা রাম হরি ও রে বাইদেউ ৰোমা বাইদেউ ৰোমা ৰাজ কালিকৰ সন্মুখত শিয়ালবোৰে মাংস পেশী লৈ টনা যোৱা কৰি আছে নিশ্চয় নিশ্চয় আমাৰ ৰাজ্যত নতুন কিবা অঘটন ঘটিব বাইদেউ নিশ্চয় ৰাজ্যত আমাৰ কিবা নতুন অঘটন ঘটিব সংঘতে সংঘতে কত হে দুরন্ত অখুর বালির হকটি যদি তোর হয়েছে অজ্ঞাত তেনেহলে হদিয়া লঙ্কেশ্বর রক্ষরবদ বালির হক্তির কথা তয় যদি হে না জানো তেন্তে ছায়া মাতঙ্গর আশ্রমে পরি থকা অস্থিযুক্ত দংদভের কঙ্কাল হের দুরন্ত খুর মনোরথ পূর্ণ কর তোর নাযাব প্ৰভু সন্তিপুৰত থকা বান্দৰীসকলে দেখে আজি নানা অমংগল তাৰ পৰা তাৰাও হোৱা নাই বঞ্চিত লৰিছে দক্ষিণ বাহু কঁপিছে নয়ন তারা কিয় তুমি মোক এনেদৰে কৰিছা বৰণ তুমিতো দেখিছা নিজেই শত্ৰু সাজি এই দৈত্যই কৰি গ'ল মোক ৰণলৈ আহ্বান তাৰ দৰে বহুতক নিধন কৰি নিৰ্মাণ কৰিছোঁ মই হৈ অস্থিৰ পৰ্বত য'ত বহি তোমালোকে চাই থাকা আজি উৰ্মিমালাৰ অনিল হেন্দুৰ সেই শত্ৰুক কৰোঁতে নিধন কপা নাই কাহানিও দক্ষিণ নয়ন কপা নাই কাহানিও দক্ষিণৰ সৰ্ব শৰীৰ চলি আছে সেয়া আজি নাৰীকতে আমি পালো সাক্ষাৎ দাদা সেই অসুৰক বধ কৰোঁতে কপাল আছে কাহানিও তথাপিতো দাদা যদিও পাহৰি যাত্ৰা তথাপিও
তথাপিও যে কিবা নতুন নতুন বিপদ হ'ব তাৰ বাবে আমাৰ অংটো কঁপিব লাগিছে। নিশ্চিন্তে নিসংকোচে থাকা তোমালোক। অভয় বাণীৰে নিৰ্ভয় প্ৰদানিছো মই তোমালোকক। শক্তিমন্ত বালি সুগ্ৰীৱক দুখামুদ হৰ্ষধ্বনিৰ কৰাৰ যোগ্যতা নাই কাৰো এই পৃথিৱীত। তারা না যদিও বা অনৰ্য সাজে সাজি স্থান দিছে কপিগণক অৰণ্যৰ মাজত, উচ্চ স্থান লয় দেৱতাই। যদি সেই স্থান পৰিত্যাগ কৰি আহে দেৱতা, না তেনেহ'লে এই দেৱতাৰ স্থান মই লৰাব পাৰিম। না আৰু শুনা ভাতৃবন্ধুৰ প্ৰিয় সুগ্ৰীৱৰ, দাদা তুমিও নিশ্চিন্তে থাকা। তোমার অক্ষত হোক হীরার হেদর, তোমার অক্ষত হোক হীরার হেদর। না ঠিক বালে এই বালে ও থেরো দুর্দান্ত বান্দর কেরো বালে তোরে কলুজান মই এবালৰ পৰা সাৰ খাৰ কৰি দিছ। দণ্ডভীর অগ্রজ, তই হেনো শক্তিমন্ত দণ্ডভীর হক। আৰু মই জানো মই ইয়াকো ভালদৰে। দণ্ডভীয়ে যেই শক্তি লৈ যুঁজিবলৈ আহিছিল বালিৰ লগত, তাতকৈ বেছি শক্তি লৈ অহা নাই তই। ধৰিব পাৰিলো তেন্তে দণ্ডভীৰ হত্যাকাৰী তয়ে। তখতিৰ পৰাই মই তোক ধৰিছিলো বিচাৰে। এই বালি, আজি তোৰ নহ'ব নিস্তাৰ। তোক বধ কৰি বাণী নাম লুপ্ত কৰো এই ধৰাৰ বক্ষৰ পৰা। আৰু তাৰ পাছত তোৰে পত্নীক মই কৰিম হৰা। মূৰ্খ দৈত্য, কালে তোৰ ধৰিলে কেখন ৰক্ষা আজি তই নাপাবি পামৰ। যুদ্ধতে তই নকৰি পল। তেন্তে হেই হও সিংহনাদ কৰি পাছে মায়াব দিদি দেই তাক তাক দিদি দেই দিদি দেই দিদি দিদি দেই দিদি দাও তাক তাক দিদি দাও তাক তাক দিদি দাও দিদি দাও দিদি দিদি দাও দেই তাতা কিতি দাও তাকি তাতা কিতি দাও দেই 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 জিন তাক দেই সিংহনাদ কৰি পাছে মায়াব সাক্ষাৎ
ব্ৰহ্ম মন যেন কৰয় প্ৰসাদ। দিৰি তাক দিৰি দেই তাক তাক দিৰি দেই দিৰি দেই দিৰি দিৰি দেই দিৰি দাও তাক তাক দিৰি দাও তাক তাক দিৰি দাও দিৰি দাও দিৰি দিৰি দাও দেই তাতা কিতি দাও তাকি তাতা কিতি দাও দেই 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 জিন থাক দেই দিব্যস্ত্ৰ প্ৰহৰিলা ইন্দ্ৰৰ প্ৰাণ ৰাখি মায়া ঘূৰায়ে কৰে পলায়ন প্ৰাণ ৰাখি মায়া ঘূৰা কৰে পলায়ন। নিচেই কাষত কেনি গলে মই ৰক্ষা পাম? আজি মোৰ কতোৱেই নহবদিষ্টৰ। মই সুৰংগৰ মাজত কৰগৈ প্ৰৱেশ। নববিনিস্তার সাগর বিদীর্ণ করি পর্বতৰ বুকু ফালি যতেই তই লভিবি আশ্ৰয় ততেই তোক আজি মই কৰিম নিষেধ। সুৰংগৰ দেশত তই কৰিছ প্ৰৱেশ। হেৰে মূৰ্খ ৰাক্ষস, নিস্তাৰ আজি তোৰ নহ'ব তাতো। দাদা ত্যাগ কৰিব অনুভৱ মায়াবনী ধন ঘূৰিবলা তুমি নিজ ৰাজ্যলৈ। তাৰা ৰুবা আদি কৰি পূৰ্ণ নাৰীগণে কোনেও বিচৰা নাই আজি মায়াবনী ধন। কিয় তাক নবধিম মই দাদা? শত্ৰুৱে কিষ্কিন্ধাত যিয়ে কৰিছে প্ৰৱেশ, যিজনে তাৰাক ক্ষতি বুলি দিছে উপবাস, কোনোজনে পোৱা নাই পৰিত্ৰাণ বালিৰ হাতত। আজিনো কিয় হ'ব ব্যতিক্ৰম? ব্যতিক্ৰম নহয় ৰাজন। পানৰ ভয়ত যিজনে ৰণৰি পলাই কদাপিতো নহয় হস্ত সন্মত। হস্ত পহিয়নো হৈছে পাৰ্গত। আছা নেকি সেই হস্তত লিখা পত্নী হৰণকাৰীৰ হয় ক্ষমাদান?
ইন্দ্রিয়ে কিয় বৰিক হাজাৰ দশ আছিলে লুকাই গৌতমৰ কঠোৰ শাপত ইন্দ্ৰৰ হল সহস্ৰজনে তাক তুমি কি নাজানো হনো কপিৰাজ মই কিন্তু শাপদাতা নহওঁ গৌতম নোৱাৰো সহিব মই পত্নীৰ অপবাদ যাওঁ কপিৰাজ যাওঁ মই সুৰংগ দেখাত কপিৰাজ হয় নহয় অগ্ৰজ অনুমতি দিয়া মোক তোমাৰ লগত যাবলৈ নকৰিবা দাদা নকৰিবা তেনে অনুৰোধ দাদা আৰু শুনা ভাই দাদা নাহুমানে উভতি মই গত্তৰ পৰা থাকিব লাগিব দুয়ো দুৱাৰক্ষী হৈ আহিলো ভাই মই আহিলো কপিৰাজ দাদা কপিৰাজ আৰু শুনা ভাই দাদা গত্তৰ ভিতৰৰ পৰা মাজ হয় যদি হুকলা শুনিত তেনেহ'লে জানিবা মোৰ মৃত্যু হ'ল বোলে আৰু গত্তৰ ভিতৰৰ পৰা যদি বাজ হয় মাত্ৰ ৰক্ত তেনেহ'লে জানিবা অসুৰ নিধন হ'ল বোলে মই আহিলো ভাই কপিৰাজ মই আহিলো ভাই কপিৰাজ মায়াবন্ত কপিৰাজ মায়াবন্ত কপিৰাজ নুশুনিলা নামানিলা মোৰ অনুৰোধ কেনেকৈ সহ্য কৰ্ম দুখ নকৰিবা যুৱৰাজ দুখ নকৰিবা তুমি প্ৰতিজনে বাধিলে ৰাজাক নুশুনিলে কাৰো সেইটো পদে বুজা নাই মই ঘটনাই যে কি ৰূপ লয় বলা নাহে মানে ওলাই ৰাজন সৌপত বৃক্ষৰ তলতে কৰিম অপেক্ষা বৰা হনো আর প্রবেশিলা মাঝে মুনির ধীরে ধীরে চলিয়া হে অভার ভিতর ধীরে ধীরে চলিয়া হে অভার ভিতর আর হেন জানি নরলোকে পাত কষা রূপী বোলা রাম রাম পাত কষা রূপী বোলা রাম রাম
পম্পাৰ জন্ম হ'ল কিয়? পম্পাক জন্ম দিলোঁ কিয়? তাৰ সমাধান অৰ্থে কঠোৰ তপস্যাৰে জন্ম দিলোঁ এজন পুৰুষ। নাম থলোঁ তাৰ সম্পৰণ। সম্পৰণ ৰজা হ'ব পম্পা প্ৰদেশৰ। পম্পাত বিদ্যমান সদা সুগন্ধি সৌৰভ, অহৰ্নিশে ভাসি থকা ভ্ৰমৰ গুঞ্জন। গুৰুদেৱ, গুৰুদেৱ। সৌৱা আহে সম্পৰণ। গুৰুদেৱ, আমাৰ সেৱা কৰিব গ্ৰহণ। উঠা সম্পৰণ। গুৰুদেৱ, সম্পৰণ কক্ষচ্যুত নক্ষত্ৰৰ দৰে স্পৰ্শ কৰি পৃথিৱীৰ মাটি ৰূপ ৰস গন্ধ স্পৰ্শ পাইছোঁ সকলোৰে এইখন বিনন্দীয়া বিশাল পৃথিৱী। এনেহেন বিশালতা দেখি মনে মোৰ হয় অনুমান, পৃথিৱীৰ নিবাসীসকলে বিশালতাৰ বৃহৎ স্বাৰ্থত সিহঁতৰ আত্মভাৱ নকৰে প্ৰকাশ। কৰে মাথো নিজৰ স্বাৰ্থ ৰাখা। তাৰ মানে সম্পৰণ। গুৰুদেৱ, সম্পৰণ উপলব্ধি কৰোঁ মই, পৃথিৱীয়ে বিশাল ভাৱেৰে যেনেদৰে সকলোকে লয় আঁকোৱালি, তেনেদৰে সকলোৱে পৃথিৱীক নকৰে আদৰ। সম্পৰণ গুৰুদেৱ, আত্মকেন্দ্ৰিক স্বাৰ্থ সেয়া। তাৰ বাবেই আজি ৰজা প্ৰজা ঋষি মুনি অসুৰ দানৱ সকলোৰে মাজত ঘটিছে শ্ৰেণী বিভাজন। সম্পৰণ গুৰুদেৱ, আত্মকেন্দ্ৰিক স্বাৰ্থৰ কাৰণেই অযোধ্যাত কৌশল্যাই চকুলো টুকিছে সদা ৰামৰ কাৰণে। সম্পৰণ ৰামৰ কাৰণে। ৰামেও কান্দিছে আজি সীতাৰ কাৰণে। সীতায়ো কান্দিছে আজি ক'ৰবাত বহি। আৰু কতজনে নীৰৱে কান্দিছে তাৰ কোনো নাই নিশ্চয়তা। সেইবাবে জানা সম্পৰণ, গুৰুদেৱ, কোনো এক সুৰম্য স্থানত এক যুৱতীয়ে কান্দিছে তোমাৰ কাৰণে। গুৰুদেৱ, মোৰ কাৰণে গুৰুদেৱ। সম্পৰণ তোমাৰ কাৰণে। পৃথিৱীৰ লীলাভূমি পম্পা প্ৰদেশত ৰাজৰাণী পম্পা কুঁৱৰীয়ে অকলে টুকিছে চকুলো। কিন্তু কিয় গুৰুদেৱ? চন্দন কাঠেৰে কৰা যজ্ঞৰ কুণ্ডত জন্ম লাভ কৰিছে পম্পাই। পোৱা নাই মাথো দুদিনেই। সম্পৰণ তেন্তে কিয় গুৰুদেৱ একক ভাৱেৰে কান্দিবলৈ পালে কোনোবাই? সম্পৰণ গুৰুদেৱ, সেয়া মোৰেই সৃষ্টি তোমাৰ কাৰণে। তুমি কাৰোবাক জন্ম দিছা কান্দিবৰ বাবে, আৰু মোকো তুমি এই জন্ম দিছা কাৰোবাৰ বাবে কান্দিবলৈ, হাঁহিবলৈ অথবা অন্য কিবা নিকৰুণ কাহিনীৰ বাবে। দিন দুখী ৰজা প্ৰজা সকলো দেখিছো, সকলোৱে কৰিছে মাথো নিজ নিজ স্বাৰ্থৰ কাৰণে। পিতা পিতা। সম্পৰণ গুৰুদেৱ, আঁতৰত হোৱা পম্পাৰ মাত চোৱা। সম্পৰণ আহে হোৱা বিনন্দীয়া বিশ্ব সৃষ্টিকাৰী, আহে তেওঁ মোৰ কাষলৈ। সম্পৰণ মই নকৰোঁ পলম, হয়তো তেওঁ কৰিব আহি দাবী অপূৰ্ণতা কিয় মোৰ যুৱতী জীৱন। সম্পৰণ হয়তো আহি তেওঁ কৰিব দাবী অপূৰ্ণতা কিয় মোৰ যুৱতী জীৱন। মই আহিলোঁ সম্পৰণ, মই আহিলোঁ। গুৰুদেৱ, পিতা পিতা পিতা। কুন্তেও পিতা। আশ্ৰম কুঞ্জ অনুমতি নোলোৱাকৈ প্ৰৱেশ কৰিছে যেন আপোন গৃহত। মাতংগক পিতা পিতা বুলি মাতি কিহৰ সংকেত দিলে আজি
মোৰ সন্মুখত। পিতা যদিও নতুন মই এই আশ্ৰমত, তথাপিও জানিব বিচাৰো, দেৱী কোন বাৰু তুমি? মাতংগৰ যজ্ঞকুণ্ডত জন্ম মোৰ। নাম মোৰ পম্পা। আৰু তুমি? কোন মই নাজানো নিজে। তপ্তময় বালিৰ মাজত জন্ম হেনো মোৰ, নাম সম্পৰ। মহামুনি মাতংগৰ প্ৰথম সাক্ষাৎ লভি জানিব পাৰিলো, কোনোবাই কান্দে হেনো কাৰোবাৰ কাৰণে, কাৰোবাৰ অপূৰ্ণ জীৱন পূৰ্ণতাৰ বাবে হেনো মোৰ আগমন। অপূৰ্ণতা পূৰ্ণ হেতু আহিছা যদি সঁচাই তুমি এই পম্পাৰ প্ৰদেশৰ, সেই নদীৰ তীৰত ঘূৰি ফুৰিছে কোনোবা ব্যাকুল হৈ, তেওঁ হেনো নৰৰূপী ৰাম নাৰায়ণ। নৰৰূপী ৰাম নাৰায়ণ অঁ, জন্ম লভি কোনোবা কুলত, কি কাৰণে বাৰু অপূৰ্ণ শ্ৰীৰাম? নাজানি সোধা নাই মই, কিয়নো আজি পূৰ্ণ হৈও অপূৰ্ণতা তেওঁ। কিবা যেন কোনোবাই তেওঁৰ অমূল্য সম্পদ কৰিছে হৰণ। তেওঁ কৰিছে কি তাত? আনৰ ঢৌ লেখোতে কাষত বহি থকাজন জয় পৰি যায়। তেওঁ হেনো নৰৰূপী ৰাম নাৰায়ণ। নৰৰূপী ৰাম নাৰায়ণ? শুনা, নাজানো একোকে মই। তুমি ব'লা, নিজেই চাবা, নিজেই বুজি পাবা তেওঁ কি বিচাৰিছে নিজেই। পম্পা, যতনাই দে মোক পূজাৰ সামগ্ৰী। পম্পা, যতনাই দে মোক পূজাৰ সামগ্ৰী। ৰবা পিতা, খন্তেক তুমি কৰা অপেক্ষা। তোমাৰ বাবে মই সুগন্ধি ফুল কৰোঁ সংৰক্ষণ। লক্ষ্মণ দাদা, কবন্ধ ৰাক্ষসে মোক বৰ্ণোৱা মতে দাদা, সেই পম্পা সুন্দৰীৰ দেশ। দাদা, লক্ষ্মণ দাদা, সীতাৰ বিৰহে যদিও বা মোৰ অন্তৰ আছে কান্দি, তথাপিতো সেই দেশৰ ছায়া ছবি চাই মন মোৰ
হৈছে প্ৰফুল্লিত। ঋতুত বসন্ত ঋতু, গছৰ পাত আৰু পাতৰ খোপাত থকা কিশলয়বোৰ ৰিব ৰিব বতাহৰ মায়ে কোবাই। দাদা লক্ষ্মণ, বিতুপন পম্পাৰ ৰূপ সানিধ্যত আজি মোৰ জোৰাইছে নয়ন। সৰু সৰু পম্পা চুপহিৰ পৱনৰ মৃদু পৰশত ইফাল সিফাল কৰি ফুৰিছে নদী। দাদা লক্ষ্মণ, জানকী দেৱীয়ে যদি এই দৃশ্য উপভোগ কৰিব পাৰিলেহেঁতেন। লক্ষ্মণ, দাদা চোৱাচোন লক্ষ্মণ, দাদা অদূৰত ভোমোৰাৰ মধুৰ গুঞ্জন। লক্ষ্মণ, দাদা থাকিলেহেঁতেন যদি সীতা এই ৰাঘৱৰ সমে, দাদা তেন্তে হাঁহি হাঁহি মধুগন্ধি ফুলি ছিঙি আনিলোহেঁতেন সীতাৰ প্ৰাণ জোৰাবৰ বাবে। দাদা কিন্তু আজি যেতিয়া সীতা নাই ৰাঘৱৰ সমে, কিহৰ বাবে পম্পাৰ এই বিমল সৌন্দৰ্য? জানকীবিহীন ৰাঘৱে কদাপিও নোৱাৰে সহ্য কৰিব প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ। হে পম্পা সুন্দৰী, কৰিবা ক্ষমা এই ৰাঘৱ কুমাৰ। নহয় দাদা, জানকীবিহীন ৰামে অগ্নি সংযোগ কৰিব পম্পা প্ৰদেশত। শান্ত হোৱা দাদা। সবাগ্নি এই দেশ কৰিলে দহন। হ'ব পাৰে দাদা, হ'ব পাৰে হিতে বিপৰীত। কোনোবা দেৱতা কিম্বা কোনোবা ঋষিয়ে এই দেশ কৰিলে সৃজন। নজ্বলাবা দাদা, নজ্বলাবা ইয়াকিদৰে। লক্ষ্মণ, দাদা লক্ষ্মণ, সদূৰত সেয়া গুণ গুণ ভোমোৰাৰ মধুৰ গুঞ্জন। আজি যদি সীতা থাকিলেহেঁতেন এই পম্পা প্ৰদেশত, তেন্তে ভোমোৰাৰ মধুৰ গুঞ্জন শুনি সীতাৰ প্ৰাণ অতিশয় আনন্দিত হ'লহেঁতেন। দাদা লক্ষ্মণ, দাদা লক্ষ্মণ, মুক্তি দিছোঁ সবৰীক, মুক্তি দিছোঁ কবন্ধ ৰাক্ষসক। কিন্তু কাৰ বাবে? একমাত্ৰ সীতাৰ বাবেই নহয় জানো? দাদা সময় কৈছিল পৰিছে মনত। লক্ষ্মণ, দেৱতাৰ অনুগ্ৰহত সবৰী এইবিলাক কৰিছে সৃজন। এইবিলাক এনেদৰে কৰিলে দহন। আকৌ ঘটনা কিবা ঘটিব নতুন। হে দাদা লক্ষ্মণ, কৰো অনুৰোধ, সম্বৰণ কৰি ক্ৰোধ হৰথোৱা সোণত ভৰাই। পৰিছে মনত মোৰ বহুদিন বহুকাল অযোধ্যাৰ পুৰত অকলে থাকি উৰ্মিলাই মোৰ পৰিছে ভাগৰি। সেয়া জানো
এয়া জানো সহ্য কৰা নাই দাদা উঠিছোনে তোমাৰ দৰে গধূলি উঠত হৈছোনে তোমাৰ দৰে অস্থিৰ শোকত লক্ষ্মণ দাদা মানিছো তোমাৰ কথা, দাদা বুজিছো সকলো, কিন্তু লক্ষ্মণ কিন্তু দাদা হৈছেনে দুৰ্ভগীয়া এই ৰামৰ দৰে এই পৃথিৱীত? দাদা ধৰিছেনে কোনোবাই সেই ৰামৰ দৰে ভগ্নী সীতাক? ধৰিছেনে লংকেশ্বৰ ৰাৱণে? লক্ষ্মণ, কোন লক্ষ্মণ, কোন অপহৃতা আজি সীতাৰ নিচিনা? দাদা লক্ষ্মণ, পাই আহিছো বহুতো প্ৰমাণ অপহৃতা জনক নন্দিনী ৰাৱণৰ দ্বাৰা। দুৰ্জন ৰাৱণে আহি গিৰি গুহা পৰ্বত পাহাৰ একাকাৰ কৰি হৰি নিছে তোমাৰ ভজ্জাক। দাদা জটায়ুৰ মুখে এনে বাৰ্তা লভিব পাৰিছো, সাপগ্ৰস্ত প্ৰবন্ধই সাপো মুক্ত হৈ পৰামৰ্শ পদানিলে আমাৰ আগত। কৰিলেহে দাদা সুগ্ৰীৱৰ সন্ধান সহজতে পাবা জানো সুগ্ৰীৱৰ সন্ধান? দাদা কোন তোমালোক তৰুণ তৰণী? কিয় প্ৰৱেশ কৰিছে এই ভাতৃগণৰ সমেত? আমাৰেই বন এয়া, মাতংগকে আদি কৰি মহামুনিসকলে স্থাপন কৰিলে এই বন। পম্পাময় ৰাণী এই বনৰ, আৰু এওঁ সম্পূৰণ অনাহতভাৱে পালে মানৱ জীৱন। আমি দুয়ো একেলগে সেবিব খোজো শ্ৰীৰামৰ যুগল চৰণ। তথাস্তু, উঠা হেৰা তৰুণ তৰুণী, কোৱাহে কিয় প্ৰৱেশ কৰিছা ৰাঘৱৰ সমেত? হেহুকি নাই একো অভিলাষ, মাত্ৰ সখীত্ব লাভৰ হেতু আহিছো আপোনাৰ কাষে। যদি তেওঁ দেখুৱাই কিষ্কিন্ধা গমনৰ উদ্দেশ্য, নিশ্চয় সন্তোষিত হ'ম আমি দুয়ো। পাৰিব দিব সুগ্ৰীৱৰ সন্ধান? নিশ্চয়। দৃশ্যমুখ পৰ্বতৰ গুহাৰ মাজত লাভ হ'ব সুগ্ৰীৱেৰে সখীত্ব বন্ধন। আহক প্ৰভু, সেই পথ দেও দেখুৱাই। আরে ঋষমুখ এতু সনে শ্রীরাম মন মন আরে অঙ্গে সনে ধীরে ধীরে পম্পা ধীরে ধীরে আরে দেখা দেখা অর্বগণ লীলা মাধব আরে রাম হরি রাম হরি বুলারি রণ কর হরে রাম
ডাঙৰীয়া যুৱৰাজ এবছৰ পাৰ হৈ গ'ল নাহিল দেখোন দাদা অসুৰ সংহাৰী মনে মোৰ হৈছে সন্দেহ দাদা যেন কিবা হয় অমংগল ময়ো তাকেই কৰিছোঁ সন্দেহ শুনিছোঁ হনুমান সুৰংগ দেশত হোৱা নাই বিকট চিৎকাৰ সেয়া যেন জয়দন্ত অসুৰসকলৰ জ্ঞানী জ্ঞানী গুণী সেই পৱন নন্দন যুৱৰাজ চোৱা ভালদৰে চিন্তা কৰি দাদা যদি হৈছে নিহত ভাতৃহীন হ'ব দাদা যদি পৰিছে ৰদ অকল ময়ে নহয় অৰণ্যৰ লক্ষ লক্ষ বান্দৰ ভালুক পিতৃহীন হ'ল বুলি জানিবা নিশ্চয় তুমিতো শুনিছা সেয়া যুৱৰাজ গতৰ ভিতৰে অসুৰে কৰা জয়লাভৰ বিকট চিৎকাৰ সঁচা হেৰা পৱন নন্দন কপিল সেয়া অসুৰৰে জয় ধ্বনি কি কৰো উপায় দিয়া দাদাক অকলে পাই সুৰংগৰ দেশত নিৰ্মম ভাৱে কৰিলে নিধন কিন্তু কেনেকৈ যুৱৰাজ কিন্তু কেনেকৈ সমুদ্ৰ পৃষ্ঠত উঠ যোৱাৰ দৰে ধাৰাসাৰে শুকুলা ৰক্ত আহিছে বাহিৰলৈ এইদৰে যদি অবিৰাম গতিতে ৰক্ত প্লাৱন হয় পৃথিৱী নাথাকিব চিন কি কৰো যুৱৰাজ কিয়ৰ উপায় কি কৰো হনু গতৰ পৰা শুকুলা ৰক্ত আহিছে বাহিৰলৈ বাধা দিয়া হনু পাছত আহিব খুৰ পলাবলৈ নাপাম হুজুৰ কিবা উপায়ে গত্ত শুকুলা ৰক্ত মাৰিব লাগিব চিন্তা কৰক যুৱৰাজ ইয়াৰ উপায়